এজন ছাৰক লগ পালোঁ, ছাৰৰ নামটো জনা নাই, কিন্তু ইয়াত লিখা আছে। আৰু DGP ছাৰক লগ নাপালোঁ, সাক্ষাৎ কৰিব নোৱাৰিলোঁ, তাৰ কাৰণে মই অলপ দুখ পাইছোঁ। কিন্তু যেইজন ছাৰক লগ পাইছোঁ তেখেতে DGP ছাৰলৈ দিব এপ্লিকেশ্যনখন। আৰু মই কৈছোঁ, মই নিজেই কৈছোঁ যে আমাৰ আনন্দ মিশ্ৰ ছাৰলৈ ফৰৱাৰ্ড কৰক আপুনি এপ্লিকেশ্যনখন, যাতে ছাৰৰ পৰা ন্যায় পাম বুলি মোৰ আশা আছে। হয়, লগে লগে আজিয়ে ফৰৱাৰ্ড কৰি দিম বুলি কৈছে আৰু কালিলৈকে মোক আনন্দ মিশ্ৰ ছাৰৰ ওচৰত যাবলৈ কৈছে। হয়, সমগ্ৰ ঘটনা জোনমণিৰ ৰাবাৰ পৰা লৈ মোৰ লগত কিমান ঘটনা হ'ল চব জনালোঁ মই ভাল ধৰণে। আৰু জনোৱাৰ পাছত তেখেতে বহুত সময় দিলে, মোক কথা পাতিলে আৰু কথা পাতি গোটেই ঘটনাটো জানিলে। আৰু জোনমণিৰ ৰাবা বাইদেউৰ বিষয়ে যিটো জানো, তাক যে মাৰি পেলোৱা হৈছে সেইবিলাকো ক'লোঁ মই। মোৰ লগত যিটো টাৰ্গেট আছিলে সেই টাৰ্গেটত সিও পৰিলে। এই 2 নম্বৰী নকল সোণ আৰু জালি নোটৰ ব্যৱহাৰবিলাক ধৰাৰ কাৰণে তেখেতক যে মাৰি পেলালে, এইবিলাকেই মাৰিছে। পুলিচৰ মানুহ আছে তাত, লখিমপুৰৰ পুলিচো আছে। মানে জনা মানে সন্দেহ আৰু পূৰাই হৈছে, যিবিলাকে তাক টাৰ্গেট কৰি আছিলে, যিবিলাকে মোক টাৰ্গেট কৰি আছিলে, সঞ্জীৱ বৰা, ৰুণা নেওগ, এইবিলাকেতো তাক টাৰ্গেট কৰিছে। যাৰ কাৰণে এইটো আগজৰালিক যেতিয়া আনিছিলে বাইদেৱে এৰেষ্ট কৰি, তেতিয়া হাতত হেণ্ডকাপ লগাবলৈ লওঁতে তেতিয়া ৰুণা নেওগে বাইদেউক কৈছিলে ধমকি মাৰি হেণ্ডকাপটো খুলিব লাগে। এনেকুৱা এটা কুখ্যাত নকল সোণ বেপাৰীক ধৰি আনোতে কিয় হেণ্ডকাপ খুলিবলৈ বাইদেউক ধমকি দিছিলে, এইটো বাইদেৱে মোক জনাইছিলে। হয়, ফোন কৰি জনাইছিলে। এতিয়া তেওঁক মই ক'বলৈ গ'লে তেওঁতো মই চিনি নাই পোৱা, তেওঁনো ক'ৰ পৰা আহিলে। সিহঁতে ষড়যন্ত্ৰ কৰিও সোমাই দিব পাৰে। দুষ্ট চক্ৰৰ মানুহবিলাকে সিহঁতৰতো বহুত হাত দীঘল থাকে, আৰু সিহঁতে হয়তো ষড়যন্ত্ৰ কৰিও এই মানুহটোক সোমাই দিব পাৰে যে তই ষ্টেটমেণ্টটো দিবি, দি কিনি আদাত গৈ কিনি আকৌ ষ্টেটমেণ্টটো সলাই দিবি, আমি যাতে বাচি যাব পাৰোঁ। বাচিবলৈও এটা চক্ৰান্ত কৰিব পাৰে সিহঁতে, সেনেকুৱা ধৰণৰ হেৰি হৈছে। যাৰ কাৰণে এইটো প্ৰণৱ দাস নে কি কয়, এইটোক মই চিনি নাপাওঁ। আৰু এইটোনো ক'ৰ পৰা ওলাইছে, সি যদি ঘটনাটো সত্যকে দেখিছে, সিটো সত্যকেই কৈ আছে বুলি আমাৰ লাগিছে। কিন্তু এতিয়া কিমান সঁচা কিমান মিছা এইটো মানে হয়তো গাড়ীৰ ড্ৰাইভাৰে 3 দিন পিছত কিয় ক'লে, আগতে কিয় নক'লে? যেতিয়া নিউজ লাইভবিলাক চাই আছিলে তেতিয়া সি থানাত জনোৱা নাই কিয় যে মোৰ গাড়ীখন লৈ যোৱা নাই, এপ্লিকেশ্যন কিয় থানাত দিয়া নাই ড্ৰাইভাৰৰ ওপৰত? আৰু DGP ছাৰক আজি জনাইছোঁ, আৰু DGP ছাৰে আনন্দ মিশ্ৰ ছাৰলৈ আমাৰ এই এপ্লিকেশ্যনখন ফৰৱাৰ্ড কৰিব আৰু মোৰ জীৱনৰ সুৰক্ষা বিচাৰিব। আৰু মই মোৰ জীৱনৰ সুৰক্ষা বিচাৰি তেখেতকো জনাইছোঁ, মই এপ্লিকেশ্যনখন লিখা আছে। ওপৰৰ আৰক্ষী বিষয়াবিলাকে মোক সম্পূৰ্ণৰূপে সহায় কৰিছে, নকৰা নহয়। তেখেতলোকে যিহেতু এটা লখিমপুৰৰ SP থাকে, এটা ডিষ্ট্ৰিক্টৰ SP থাকে, SPকে দিয়ে কাগজবিলাক। আৰু ইয়াৰ পৰা যদি SPক পঠায়, SPয়ে যেতিয়া সিহঁতৰ লগত মিলি থাকে, তেতিয়া আৰু মোৰ একশ্যনটো মোৰ সুবিচাৰটো নাপাওঁ। তেখেতে ভাল মানুহ, মই জনামতে তেখেতৰ পৰা আমি সহায় পাম বুলি মোৰ আশা ৰাখিছোঁ। আৰু কালিলৈ হ'বলৈ মই তেখেতৰ ওচৰতো যাম। এতিয়াতো গুৱাহাটীত আছোঁ। আপোনালোকৰ হয়, কথা পতা হৈছে, আৰু তেখেতৰ লগত মোৰ হয়তো তেখেতে মোক ভালধৰণে চিনিও পায়, আৰু তেখেতৰ পৰা সহায় পাম বুলি মোৰ লাগিছে। এতিয়া CBIক যেতিয়া দিছে তেতিয়াহ'লে গুৰুত্ব হ'ব বুলি লাগিছে। আৰু তেখেতলোকেতো এইটো ন্যায়টো জোনমণি বাইদেৱে পাব লাগে। তেখেতলোককো মই অনুৰোধ কৰি জনাইছোঁ যে জোনমণি বাইদেউৰ পৰিয়ালে ন্যায়টো পাব লাগে আৰু তাৰ আত্মাটোৱে শান্তি পাব লাগে। মোৰো যিহেতু সি লগৰ আছিলে, মই বাৰে বাৰে ৰিকুৱেষ্ট কৰি সিহঁতক মানে অনুৰোধ কৰি আছোঁ যাতে ন্যায় বিচাৰটো কৰি সিহঁতৰ পৰিয়ালটো আৰু তাৰ আত্মাটো শান্তিৰ কামনা কৰে চবেই। আৰু ময়ো যিহেতু এজনী এনেকুৱা তাৰ লগৰ হেৰি আছিলোঁ, তাৰ কাৰণে মোৰ ওপৰতো টাৰ্গেট হৈছে, যাতে মোকে সুৰক্ষা দিয়াৰ ব্যৱস্থা সিহঁতে কৰি লয়। সেইটোৱে মই সিহঁতক অনুৰোধ কৰি জনাইছোঁ, যাতে মোৰ পৰিয়ালটো ন্যায় বিচাৰ পাওঁ, আমিও পাওঁ, সেইটোৱে। আৰু বাইদেউৰ পৰিয়ালেও পায়। কৃষ্ণ দাস ছাৰ, AIG, কি আশা দিছে আপোনাক? তেখেতে আশা দিছে যে এতিয়াই মই যিটো কৈছোঁ SPলৈ ফৰৱাৰ্ড কৰিবলৈ, আৰু তেখেতে SPলৈ ফৰৱাৰ্ড কৰিব এতিয়াই, আজিয়ে পঠাই দিম বুলি কৈছে। আৰু তেখেতে মানে ন্যায়টো পোৱাবৰ নিচিনা লাগিছে মোৰ। তেখেতে যিটো আমাৰ লখিমপুৰ জিলাৰ পুলিচ প্ৰশাসনে মোক বহুত দিনৰ পৰাই ঠগি আহিছে, এনেকুৱা হেৰি কৰি আহিছে, কিন্তু তেখেতলোকৰ পৰা মই একবাৰো ঠগা নাই। তেখেতলোকৰ ওচৰত অহাৰ কাৰণেই মই মানে এতিয়ালৈকে জীয়াই আছোঁ। আৰু ৰাজখোৱা SP যিজন, সেইজনে মোৰ নাম্বাৰটো, মই এইবিলাক মানে ইনফৰমেশ্যন দি আছিলোঁ বুলি তেখেতে মোৰ নাম্বাৰটো ব্লক লিষ্টত সোমাই দিছিলে। ব্লক লিষ্টত কিমান তাৰিখে সোমাইছে, কিমান তাৰিখে ব্লক লিষ্টত সোমাইছে চাওঁ তাৰিখটো, তাৰপাছত কথাখিনি কৈ যাওক। ব্লক লিষ্টত সোমাই দিছিলে, যাৰ বাবে মই মানে এই নকল সোণৰ বেপাৰটো হৈ থাকিলেও মই SPক পুলিচক জনাই আহি আছিলোঁ, যাতে মই জনাব নোৱাৰাকৈ সি ব্লক লিষ্টত সোমাই ৰাখিছিলে ৰাজখোৱাই।
আৰু সেইটোৰ সন্দৰ্ভত মই আমাৰ CID অফিচাৰ এজনকো কৈছিলোঁ, গোস্বামী বুলি ছাৰ, CID অফিচাৰ, তেখেতৰ ওচৰতো আহি কিনি কৈছিলোঁ, ষ্টেটমেণ্ট আছিলে মোৰ যে ছাৰ মোৰ নাম্বাৰটো এনেকৈ SPক লগ কৰা নাই নেকি। তাৰপিছত মই কৈছোঁ SPক লগ কৰিছোঁ, SPয়ে মোৰ নাম্বাৰটো ব্লক লিষ্টত সোমাই থৈছে যাতে মই কোনো সময়ত SPক খবৰ দিব নোৱাৰোঁ, SPক লগ কৰিব নোৱাৰোঁ। SPয়ে মই অফিচত গ'লেও লগ দিয়া নাছিলে, ৰুণা নেওকে দৌৰ মাৰি আহিছিলে, কি আছে মোৰ লগতে কোৱা। আৰু তাৰ ওচৰত যদি মই এটা এপ্লিকেশ্যন দিছোঁ সি হেৰাই থয়, সি লুকুৱাই কিনি আকৌ এখন লিখি নিবলৈ কয় মোক। মই কি এপ্লিকেশ্যন লিখায়ে থাকিম নেকি তাৰ কাৰণে, যে বাৰে বাৰে এপ্লিকেশ্যন লিখাই থাকিম আৰু সি লুকাই থাকিব আৰু নকল সোণৰ আৰু জালি নোটৰ বেপাৰীবিলাকক বচাই থাকিব। সেনেকুৱা